কিয় খুলিব নিদিয়ে কিয় সমান দিয়া নাই কিয় সমান দিয়া নাই गोजोननि नोगोर क'क्राझार सरायखलानि बारगर गामियाव साननि समावनो दुथां सिखावफोरनि मोसौ खावनो नाजानाय जाथाय जालाङो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला दिनै साननि समाव आमरतल गामिनि हकराम बर्मना गावनि मानै मोसौखौ फोथाराव लांबाय थानाय समावनो AS19M 7080 एल्ट' गारिजों फैनाय साथाम दुथां सुबुङा हकराम बर्मननि मोसौखौ सेनानै लांनो नाजानायजों लोगोसे बुथारनायनि हुमखि होयो। उननि समाव हकराम बर्मना जाथायनि सोमोन्दै गामिनि सुबुंफोरनो फोरमायनायाव गामिनि सुबुंफोरा मोसौ सिखावखौ हमनो ओंखारबोयो। गामिनि सुबुंफोरखौ ओंखारबोनाय नुनानै साथामबो दुथां सिखावफोरा लांनो नाजानाय मोसौ आरो एल्ट' गारिखौ गारनानै खारखुमालाङो। उनाव रागा जोंखांनाय रायजोफोरा मोसौ खावनो लाबोनाय AS19M 7080 नम्बरनि एल्ट' गारिखौ बुफाय बुसि खालामो। उनाव जाथायथिलियाव पुलिसा थांनानै खौरां लायो। बे बिथिङाव गामिनि रायजो राजा आरो पुलिसनि फारसेनिफ्राय खौरां बिजोङाव ओरैबायदि फोरमायो। तारमाने घटनाटा हल आमार गाँवरे भक बर्मन गरुर मालिकটো हल भक बर्मन এটা আমার দাদা হয়। তো গতিকে ই গরু বান্ধিবৰ কাৰণে পথাৰত আনিছে। তো পথাৰ অনাৰ পিছত সেই গৰু চোৰ কেইটা লগ পাইছে ৰাস্তাত লগ পাই কিনে কৈছে গৰুটো দি দে গৰু আমাক দি দে। ইটো ভয় খাল আৰে মোৰ গৰু মই কিয় দিম তাৰপিছত কয় গৰু দি দে আমি সংগঠনৰ পৰা আহিছোঁ গৰু দি দে নহ'লে মাৰিম পুৰা মাৰিম ধমকিম পুৰা কৰিছিল আৰু কি ইটো ভয় খাই গৰু এৰি কেনে গাঁৱত গৈছে। গাঁৱত যায় মানুহবিলাক খবৰ দিলে আমাকো খবৰ দিলে আমিও আহিলোঁ লগে লগে দৌৰি কেনে আহি চাওঁ পুৰা হুলস্থুল গাড়ীটো ইয়াতে ৰাখিছে। তাৰপিছত গৰুকেইটা এই ঘৰৰ মানে মালিকৰ একদম পাৰিলে চোতালৰ ওচৰতে ৰাখিছে। তাৰমানে কিবা লিংক থকা যেন সন্দেহ লাগিছে আমাৰ ডাউট হৈছে যাতে কিবা এটা সন্দেহ লাগিছে লিংক আছে বুলি। কাৰণ ঘৰৰ সন্মুখত এটা গাড়ী আৰু ঘৰৰ সন্মুখত গৰু আপোনালোকে ভাবি চাওক। সাংবাদিক বন্ধুসকল আপোনালোকক মই ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে। লগতে পুলিচ প্ৰশাসন আহিছে ইয়াকো আমি ধন্যবাদ জনাইছোঁ যাতে এই দুষ্কৃতিকাৰীক চোৰকেইটাক কঠোৰতকৈ কঠোৰ যাতে শাস্তি হয় আৰু দ্বিতীয়তে যাতে এই আমাৰ অম্বৰতল বা এই বাৰাগৰ অঞ্চলত যাতে গৰু চোৰ কৰিবলৈ যাতে সাহস নাপায় এইখিনি ক'ব লগা। তেওঁলোকে কিহত গ'ল নাজানো গাড়ীটো ইয়াতে এৰি থৈ ইয়াতে হয়তো গৰু এৰি কেনে বাঁশবাৰী দি পলাল হয়তো কোনোবা ফালেদি পলাইছে সিহঁতে গম পাইছে যে মানুহ আহি আছে দৌৰা দৌৰি কৰি আহি আছে সেইকাৰণে পলাল সিহঁতে। আমি বহুত বিচাৰিলোঁ নোৱাৰিলোঁ ইহঁতক। এতিয়ালৈকে আমি তদন্ত চলি আছে কাৰণ গোটেই ঘটনাত আমি এতিয়া ক'ব পৰা নাই কাৰণ গৰু চোৰৰ সম্পৰ্কে এইটো হৈছে বুলি কৈছে। তাৰপিছত তদন্ততহে গম পাম কি হয়গৈ। ঠিক আছে হয় দুটা গৰু পাইছোঁ আমি পাছৰখিনি তদন্তত যিখিনি ওলায় সেইখিনিহে ওলাব। গাড়ীও ভঙাই দিছে না সেই তদন্ত ওলাব গাড়ীটো একচুৱেলি তাতে জড়িত আছে নে আমি এতিয়া ক'ব নোৱাৰোঁ। ঠিক আছে হ'ব। মানে আজি অনুমানিক 10টা বজাৰ পিছত তো আমাৰ গাঁৱৰ এজন বাসিন্দাই পথাৰত গৰু বান্ধিবলৈ লৈ আহে। আহোঁতে কেইজনমান মানে দুষ্কৃতিকাৰী ক'ব গ'লে আহি হাতৰ পৰা গৰু দুটা কাঢ়ি লৈ যাব চেষ্টা কৰে। লগতে আমাৰ গাঁৱৰ ব্যক্তিজনক যাৰ গৰু তাক সংগঠনৰ নাম লৈ বা সংগঠনৰ মানুহ বুলি কৈ মাৰাৰ ভাবুকি দি গৰু দুটা লৈ পলায়ন কৰিবলৈ চেষ্টা কৰে। তাৰপিছত তথাপিকৈ গোটেই ৰাইজৰ লগত যোগাযোগ কৰি ৰাইজে যদিও চোৰকেইটাক ধৰিবলৈ সক্ষম হোৱা নাই গাড়ীখন ধৰিবলৈ সক্ষম হৈছে। আমি কোকৰাঝাৰ জিলা প্ৰশাসনক দাবী জনাওঁ যে এই ঘটনা আজিয়ে নহয় চালাকাটি থানাৰ অন্তৰ্গত এই অঞ্চলত বহুদিন আগৰে পৰাই এই ধৰণৰ গৰু চোৰ ডাকাতি ঘৰৰ পৰা লৈ ৰাস্তাৰ পৰা লৈ ডাকাতিয়ে পলায়ন কৰে। কোনো ধৰণৰ প্ৰশাসনৰ ভূমিকা নাছিল প্ৰশাসনৰ কোনো একশ্যন লোৱা নাই। গতিকে মই কোকৰাঝাৰ জিলা অধীক্ষক মহোদয়ক কোকৰাঝাৰ জিলা প্ৰশাসনক মই দাবী জনাওঁ যে অতি শীঘ্ৰে এই ডাকাতিকেইটাক কৰায়ত্ব কৰি উচিত শাস্তি যাতে দিয়ে তাক আমি দাবী জনাওঁ। আৰু লগতে এই চালাকাটি অঞ্চলত তথা কোকৰাঝাৰ অঞ্চলত যাতে এই ধৰণৰ ডাকাতি দাবী ধমকি এই কাৰ্যকলাপ যাতে দুনাই নহয় যাতে জিলা প্ৰশাসনে
কঠিন ব্যৱস্থা গ্ৰহণ কৰে তাক আমি চৰিখোলা আঞ্চলিক একাৰ আছোঁ আৰু ৰাইজৰ ফালৰ পৰা আমি জিলা প্ৰশাসনক আমি দাবী জনাওঁ। সংগঠনৰ নাম লোৱা নাই, সংগঠনৰ নাম লৈ মানে এনে ভাবুকি দিছিল।